হাই গাইজ, আজি বতৰটো বহুত বেয়া। মানে ইমান বৰষুণ দি আছে নহয়, নেৰাই হৈছে। পটাপট ভাতটো খাই লওঁ আৰু আজি ভাত লৈ লৈছোঁ এয়া ভাত লৈ লৈছোঁ, এয়া পানী বাকি লৈছোঁ। খাই লওঁ আৰু আজি মানে পথাৰত কাম কৰিবলৈ যাম, কোৰ মাৰিবলৈ আছে। ভাতটো পূৰা খাই ল'লোঁ, এতিয়া তামোল এখন খাই লওঁ, তাৰপিছত পথাৰলৈ গৈ আছোঁ। দেখাইছোঁ আপোনালোকক শুকুলে পথাৰ যাব নালাগে, কি কৰিবি? হাই গাইজ, এয়া পথাৰলৈ ওলাইছোঁ আৰু বৰষুণো দিছে নহয় আজি, বহুত বৰষুণ দিছে দেই। সেইদিন মানে বোকা বোকা হৈ গৈছে, গোটেই পথাৰ ৰাস্তা পানী হৈ গৈছে। পথাৰত পানী হৈ গৈছে, পথাৰত ৰাস্তাটো পানী, পথাৰত পানী। ইয়াত ছাতিটো কেনেকুৱা লাগিছে চাওক, ফুটা আছে।
চব পথাৰত পানী হৈ গৈছে। পথাৰত ৰাস্তাটো পানী, পথাৰত পানী। এতিয়া আমাৰ কঠীয়াতলি হাল বাই আছে, খুৰাই বাই আছে। এতিয়া পথাৰতে আমি কঠীয়াটো পাৰিব লাগিব আৰু কঠীয়া ছটিয়াব লাগিব।
পথাৰ এতিয়া কঠীয়া তোমাৰ হাল বাই প্ৰায় হৈ গৈছে আৰু কঠীয়া পাৰিব লাগে আৰু আজি নহয় বেলেগ দিনা পাৰিম। এই পথাৰত হাল বাই হৈ গ'ল, এতিয়া ঘৰলৈ মই আহি আছোঁ। ঘৰতকৈ গাটো ধুই অলপ ৰেষ্ট ল'ব লাগিব। গাইছ গাটো ধুই লওঁগৈ। হেৰি বলম এটা আছে, মানে সৰু জান এটা আছে, তাতে গাটো ধুই ল'ম বুলি ভাবিছোঁ। এই আছে এইডোখৰ জেগাত মানে গাটো ধুই মই বহুত ভাল পাওঁ, মানে বহুত ভাল লাগে জেগাত গাটো ধুই। মানে পথাৰৰ পৰা কাম কৰি আহিলে মানে এইডোখৰ জেগাটো মানে পানী এনেকৈ থাকে, গাটো ধুইও ভাল লাগে। মানে ঘৰত ইমান কষ্ট কৰিব নালাগে আৰু, ঘৰত মানে পানী তুলি গা ধোৱা বা কৰিবলৈ দৰকাৰ নাই। ইয়াত ঘৰত গাটো ধুই গ'লে চব হৈ যায়।